Hello everyone, welcome to my YouTube channel. To ki khobor apunalokor akha koro hokolore bhale moru bhale baru to video to aji etia arambho kori diu to sai thakok hokolu dekhai asu ki koru ki nokoru to etia mai anise sa to bolok sa hobo jam to eya sa aru eya biscuit edo kata biscuit edo biscuit khai bhal lage sahor logot edo kata nam to kata biscuit to agote khai lou ta apunalokok dekhai asu ki koru ki nokoru আৰু বলক দেউতে কিবা আনিছে দেখাও আপোনালোকক এইয়া নতুন বস্তু আহি গল এইটো বছৰত হেৱালি ফুল ধুনিয়া আমুলমুলা গন্ধ ওলাই গৈছে হেৱালি ফুলৰ ইমান ধুনিয়া গন্ধ এটা আছে তো এয়া ফুল হৰতৰ হেৱালি কিবা এটা যে আছিল এনেকুৱা পাহৰিলো বাৰু মই তো এয়া হুকাই কিবা বনাই মাই খাই যে সকলো কিবা কিবি বনাই খাব পাৰি যে তো লৈ আনিছে দেখিবলৈ ইমান ধুনিয়া ফুলকিটা আৰু এতিয়া ইয়াতে আমাৰ মায়ে মেলি দি থৈ দিছে ধুই মেলি চালনিত ৰ'দ শুকাবৰ কাৰণে তো আৰু ইহতি ইমান জোত বজাই আছে মিউজিক চাই আছে টিভিত ইহতে ঐ অলপ বন্ধ কৰ সাউণ্ড কমাই দি আৰু এয়া হেৱালি ফুল ধুনীয়া একদম গন্ধ ওলাই আছে আজি আৰু শুকাবৰ কাৰণে মায়ে ইয়াতে এনেকৈ থৈ দিছে ধুই মেলি ৰ'দত ঐ ইহতে নুহুনে মানে ইমান জোৰত দিছে বজাই অলপমান সাউণ্ডটো কমাই দেচোন ভিডিও বনাই আছো ইহতি মানে ৰাতিপুৱা এইবোৰ আৰম্ভ কৰে আৰু তো ফ্ৰেন্ডছ এতিয়া মোৰ মানে অলপ কাম আছে বাচন ধোৱা কাপোৰ ধোৱা তেনেকুৱা ৰাতিপুৱা কামখিনি হৈছে বাৰু তেতিয়া আৰু এতিয়া অলপ কাম আছে সেইখিনি মাৰ লগত কৰি আহো তাৰ পিছত দেখাই আছো কি কৰো কি নকৰো চাই থাকিবা ভিডিওটো শেষলৈ তো লগ পাই আছো অলপ পিছত আৰু এয়া চাওক কাপোৰ হৈ গল চোতালত তো মা আৰু মই একেলগে মিলি দুইটাই ধুলো বাৰু কাপোৰখিনি সোনকালে ৰ'দো দিছে আজি বঢ়িয়া ঘৰ যাব বলক এয়া আমাৰ ধনক ভাত দিছে কণী ভাজি আৰু ৰাতি দাইল আছিলে ভাত আৰু মগু এনেকৈ দিছে ইয়াক আৰু কিবা দিয়ে আৰু এতিয়া আকৌ মায়ে এয়া পিঁয়াজ আৰু জলকীয়া দিলে ইয়াক ভাত খাব দিলে এতিয়া আমি মুনু আৰু মই ভাত নাখাওঁ মানে ধন মানে দাদাৰ আমাৰ আৰু এই পিনে দেউতাক দিলে দৈ গাখীৰ ভাত কোনে কোনে দৈ গাখীৰ ভাত খাই বাৰু মই ভাত কিয় মই দৈ গাখীৰৰ গন্ধটো সহ্য কৰিব নোৱাৰো দৈ গাখীৰ খালে কিন্তু ভাল জানো এইটো কিন্তু মই নাখাওঁ এয়া এই পিনে এয়া মোৰ গাখীৰ আৰু চিৰা আৰু আমাৰ মুনুক দিছে এয়া গাখীৰ আৰু কেক দিছে তাক আজি চিৰা দিয়া নাই আমি দুইটাই মানে ৰাতিপুৱা ভাত নাখাওঁ তো তাৰ কাৰণে এতিয়া এনেকৈয়ে খাব দিছে তো আগতে খাই লওঁ নে কি কয় তো কোনোবাই খাই যদি আহি যাব পাৰে এতিয়া খাইবই ল'লো আৰু এতিয়া যাব লাগিব ভাত বনাব তো আজি মোক ভাত বনাব দিলে মায়ে আজিও তো এতিয়া ভাত বনাব যাম তো যিমানখিনি পাৰো দেখাম মাজতে আৰু দিছে বাহিৰত ঢেৰ ৰ'দ তথাপি বনাব লাগিব মই আজি তো বলক দেখাও এয়া তামোল অলপমান খায়ে দিওঁ আজি ৰাতিপুৱাৰ পৰা তামোল খোৱা নাই তো চাওক কিমান ধুনীয়া দেখিছে আৰু কোনে কোনে খাই বাৰু কমেণ্ট কৰি জনাবচোন এয়া চাওক ৰ'দ তো উপায় নাই এনেকৈয়ে ইমান ৰ'দতো আজি ভাত বনাবই লাগিব মই তো বলক পাকঘৰলৈ ৰ'দ দিছে আৰু ভাতটো খাবই লাগিব তো বনাব লাগিব তাৰ কাৰণে তো এয়া মই কচু কাটি লৈ আনিলোঁ মানে মুনুৰ লগত সি কাটি দিছে মই লৈ আহিছোঁ ধুই বহালি তো আজি এয়া কচু আলু আৰু এয়া স্কচ লাউ তো এনেকৈ চব্জি এখন বনাম আৰু বনাম দাইল আৰু ভাত আজি আকৌ বেলেগ আৰু নবনাওঁ তো এনেকৈ বনাম আৰু তো দেখাই আছোঁ পিছত আৰু ইয়াত চব্জি দিব লাগিব এয়া আদা নহৰু জলকীয়া তো একেবাৰে সকলোখিনি কাটি লওঁ তাৰপিছত আপোনালোকক দেখাম তো এয়া ইপিনে ভাত আৰু ইপিনে দাইলত বৰ্তমান পানী বহাই থৈছোঁ দাইলৰ তো বহাই দিছোঁ তাৰপিছত বাকীখিনি কৰোঁ তাৰপিছত আপোনালোকক মাজে মাজে দেখাম বাৰু চাই থাকিব আৰু ইপিনে এয়া দাইল ইয়াতে মচুৰ আৰু মগু মিক্স হৈ আছে তো আজি এয়াই বনাম তো ৰেডি কৰি লৈছোঁ এয়া এতিয়া বহাই দিম ধুই আৰু এইপিনে এয়া মোৰ হৈ গ'ল কুটি মেলি লোৱা চব্জি ৰেডি কৰি আলু লাউ কচু আৰু স্কচ তো ৰেডি কৰি ল'লোঁ কুটি মেলি তো এতিয়া এইখিনি বনাব লাগিব ইপিনে দাইল হৈ গ'ল আৰু লগতে মোৰ ভাতো হৈ গ'ল এয়া ভাত তো এতিয়া চব্জিখিনি বহাই দিলোঁ তো দেখাই আছোঁ
আৰু এয়া চব্জি বহাই দিলোঁ মই একো দিয়া নাই তো এতিয়া দি লওঁ তাৰপিছত আপোনালোকক দেখাম বাৰু মোবাইলটো থোৱা সুবিধা নাই কাৰণে মই এনেকৈ দেখাব লগা হৈ আছে আৰু মোৰ অৱস্থা চাওকহে গৰমত ঘামি জামি একেবাৰে আৰু এয়া মোৰ চব্জি হৈয়ে গ'ল তো এতিয়া খাব বাকী তো হৈ গ'ল মোৰ সকলোখিনি কাম আমাৰ মনুৱে এয়া গাঁত খান্দি আছে তো ইয়াৰ খান্দা হ'লেই হোৱা নাই হ'ব আৰু তো বহুখিনি হ'ল ইয়াৰ তো ইয়াক চাব আহিলোঁ এবাৰ ইয়াতে মানে পানী পৰিবৰ কাৰণে এনেকৈ খান্দি কাঠি দিব তাৰ কাৰণে খান্দি আছে তো আমাৰ ভাত খাবৰ টাইম হৈ গ'ল তো মায়ে বাঢ়ি আছে ভাত আমাৰ কাৰণে মানে ধন মোৰ আৰু দেউতাৰ কাৰণে মানে ভাইটিয়ে যে খান্দি আছে তাৰ হোৱাই নাই এতিয়া তো এতিয়া আমাকে দিলে আৰু যদি কোনোবাই খাই আহি যাব পাৰে নহ'লে পিছত নাপাব শেষ হ'লে আৰু ক'ত পাব তো সোনকালে আহি যাব তাৰ কাৰণে বিশেষ আজি একো নাই তেতিয়া যে দেখালোঁ দাইল চব্জি ভাত তো এনেকৈয়ে আজি আৰু তো আগতে ভাতখিনি খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক চাওকচোন বতৰটো কি কৰিব ধৰিছে তো মই ভাত পানী খাই আহিলোঁ কিন্তু হঠাতে বতৰটো একদম পূৰা আন্ধাৰ কৰি আহিলে আৰু বতাহ মাৰিব ধৰিছে বৰষুণো দিবই চাগে প্ৰকৃতিৰ মহিমা অপাৰ ধৰিবই নোৱাৰি আমাৰ নিজেই চাওকচোন আচৰিত নহয়নে তো ফ্ৰেণ্ডছ এতিয়া বতৰ বহুত বেয়া কৰিলে তো আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু মোৰ আজি বেছি তেনেকুৱা একো দেখুৱাও নহ'ল কাৰণ গাও ভাল নাই তেনেকৈ তাৰ কাৰণে চৰ্দি লাগি আছে তো যিমানখিনি পাৰিছোঁ আৰু চেষ্টা কৰিছোঁ তো আজিলৈ এৰিছোঁ বাই বতৰ বহুত বেয়া কৰিছে আজি এতিয়া চাওক ঢেৰ বৰষুণ দিলে তো যাওক সকলোৱে শুই থাককগৈ আৰু বৰষুণ আহিছে যাম আছে আৰু বৰষুণত যাওক সকলোৱে ধুনীয়াকৈ শুই থাককগৈ